বন্ধুসকল ওয়েলকাম টু চ্যানেল। বন্ধুসকল মেট্রিক পরীক্ষার রেজাল্ট ফাইনালি আহি গল। বন্ধুসকল আজিৰ দিনতে ৰণোজ পেগু ডাঙৰীয়ে ইতিমধ্যে টুইটাৰ যোগে বা ফেচবুক পোষ্ট যোগে জনাইছে, মুখ্যমন্ত্ৰী ডাঙৰীয়ে জনাইছে অতি সোনকালে ৰিজাল্ট আপোনালোকে চেক কৰিব পাৰিব আৰু 30 মিনিট বা 1 ঘণ্টাৰ পিছত আপোনালোকে ৰিজাল্টটো চেক কৰিব পাৰিব, কোনো টেনচন কৰিব কথা নাই। ফাইনালি ৰিজাল্টটো মুকলি হ'ল। বন্ধুসকল বহুত ভাল খবৰ, গুড নিউজ ক'বলৈ গ'লে সকলো ভাল খবৰ। ফাইনালি ইতিমধ্যে ৰিজাল্টটো মুকলি কৰি দিলে, বহুত ভাল খবৰ ক'বলৈ গ'লে। আৰু আপোনালোকে ৰিজাল্টটো অতি সোনকালে চেক কৰিব পাৰিব। ৰণোজ পেগু ডাঙৰীয়ে ইতিমধ্যে ৰিজাল্টটো ওৰ বাবে টুইট কৰিছে। বন্ধুসকল বহুত ভাল খবৰ, ৰিজাল্টটো চেক কৰিব পাব। আপোনালোকে হাততে মোৰ চেনেলটো সাবস্ক্রাইব কৰি ৰাখক, আপোনালোকে গম পাই যাব, কোনো টেনচন কৰি কথা নাই। অতি সোনকালে ৰিজাল্টটো অলপ পিছত ৰিজাল্টটো মুকলি কৰি দিব। আপোনালোকে বাবে গুড নিউজ, ভাল খবৰ। আৰু যোৱা বছৰতকৈ এইবাৰ ল'ৰা ছোৱালী বহুত বেছি এপ্লাই কৰিছিল, বহুত বেছিকৈ ল'ৰা ছোৱালী পৰীক্ষা দিছিল, কাৰণ কোভিডত পাছ কৰাই দিছিল মেট্ৰিক পৰীক্ষা বা ফাৰ্ষ্ট ইয়াৰ পাছ কৰি দিয়াৰ পিছত একো ফেল কৰা নাছিল। সেইবাবে ল'ৰা ছোৱালী বেছি হৈছে, পৰীক্ষাটো বহুত ল'ৰা ছোৱালী বেছি দিছে, সেইবাবে কেণ্ডিডেট বেছি হৈছে, ৰিজাল্ট দিওঁতে অলপ দেৰি হ'ল। আজিৰ দিনতে ফাইনেলি ৰিজাল্ট আহি গ'ল। টুইট কৰিছে বা ফেচবুক যোগে জনাইছে, ৰণোজ পেগু ডাঙৰীয়ে জনাইছে অতি সোনকালে ৰিজাল্ট আহিছে। আৰু যিটো কৈছিল যে ৰাতিপুৱাই জনাব, হয়তো হ'ল ৰাতিপুৱাই আপোনালোকক ৰিজাল্টৰ ওপৰত জনালে। ৰণোজ পেগুৱে ফাইনেলি ৰিজাল্টটো মুকলি কৰি দিলে আৰু অতি সোনকালে ৰিজাল্টটো চেক কৰিব পাৰিব। মোৰ